নমস্কাৰ মই নৈতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ হাতত দেখিছে নহয় এখন প্ৰতিমাৰ মুখা। এই মুখাবোৰ ক'ত কেনেকৈ বনায় তাক আজি আমি চাবলৈ গ'লোঁ। সন্ধিয়া এটি ধুনীয়া পৰিৱেশৰ মাজেৰে ব্যস্ততাৰ মাজেৰে অকণমান সময় উলিয়াই আমি আজি ওলালোঁ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে থকা প্ৰতিমা মূৰ্তিৰ এখন দোকানলৈ। এই প্ৰতিমা মূৰ্তিবোৰ কেনেকৈ বনায় আমি দুৰ্গা পূজাতহে আচলতে দেখোঁ, আৰু ইমান ধুনীয়াকৈ তাক ৰূপসজ্জা দিয়ে নহয়, দেখি আচৰিত। সকলোৱে জানিবলৈ মন যায় নহয়নে? চাওকচোন, মানুহে কিমান কষ্ট কৰি গোটেই নিশাটো তেওঁলোকে প্ৰতিমা মূৰ্তি বনোৱাত ব্যস্ত হৈ যায়। তেওঁলোকে ৰাতি 12 বজা 1 বজালৈকে এই প্ৰতিমা মূৰ্তিবোৰ বনায়। এয়া দেখিছে নহয়, বিশ্বকৰ্মা পূজা অহাৰ বাবে ইয়াত তেওঁলোকে প্ৰতিমা মূৰ্তি বনাবলৈ সাজু হৈছে। আৰু এইবোৰ দুৰ্গা পূজাৰ মূৰ্তি দেখিছে নহয়, দুৰ্গা পূজাৰ মূৰ্তিবোৰ তেওঁলোকে বহাগ মাহৰ পৰাই আৰম্ভণি কৰিছে। ইমান ধুনীয়া হাতে ৰূপসজ্জা দিছে নহয়, দেখিলে সঁচাই আপ্লুত। আৰু আমি এইবাৰৰ দুৰ্গা পূজাৰ 2024 বৰ্ষৰ দ্বিতীয়বাৰৰ প্ৰতিমা দাতা হিচাপে দুৰ্গাৰ প্ৰতিমা থানখন ঠিক কৰিবলৈ ওলালোঁ। দুৰ্গা পূজাৰ মূৰ্তিবোৰ দেখি সঁচাই আচৰিত। এইটো মূৰ্তি দেখিছে নহয়, এই প্ৰতিমা মূৰ্তিটো আমি দ্বিতীয় বৰ্ষৰ বাবে সাজু কৰাইছোঁ। আৰু তাত সিংহৰ ৰূপ, নৰকাসুৰৰ ৰূপটো হাতেৰে ইমান ধুনীয়াকৈ সুসজ্জিত কৰে নহয়, মানুহৰ হাতৰ কলা সঁচাই মানিবলগীয়া। আৰু তেওঁলোকৰ কিছুমান কাম বা কিছুমান মাটিয়ে হওক বা খেৰে হওক তেওঁলোকে আগৰ পৰাই যোগাৰ কৰি থৈ দিয়ে। মাটি ব্যৱহাৰ কৰাৰ লগতে ধান চপোৱাৰ সময়তে খেৰবোৰ আনি তেওঁলোকে জমা কৰি থৈ দিয়ে। মহালয়াৰ সময়ত আহি চাবচোন, সাজপাৰ পিন্ধোৱাৰ পিছত প্ৰতিমাবোৰ দেখিবলৈ বৰ ধুনীয়া হৈ যায়। শুনিলে বৰ আচৰিত যে এওঁলোকে সৰ্বমুঠ 26খন প্ৰতিমা থান বনায়, আৰু তাৰ ভিতৰত আমাৰ নামটো 25 নম্বৰত অন্তৰ্ভুক্ত হৈছে। সকলোবোৰ পূজা কমিটিয়ে বহাগ মাহতে প্ৰায় সকলোবোৰ অৰ্ডাৰ দি কমপ্লিট কৰিছে, আৰু মাত্ৰ এখন থানহে বাকী আছে এওঁলোকৰ।